তোমাৰ সান্নিধ্যতেই জীয়াই থকাৰ সপোন দেখিছোঁ। এখন উকা বাটৰ দৰে মোৰ জীৱনৰ প্ৰতিটো পল কেৱল তোমাৰ বাবেই দিব খুজিছোঁ। তুমি জানো জানা, তোমাৰ ভালপোৱা, তোমাৰ মৰম, তোমাৰ বিশ্বাস এয়া কিমান দিনৰ বাবে মোৰ প্ৰতি স্থায়ী ৰ'ব? তুমি জানো জানা ভালপোৱাৰ মূল্য কি? তুমি জানো জানা বিশ্বাসৰ মূল্য কি? সেইটো নিশা, যিটো নিশাই জীৱনৰ প্ৰতি থকা আনন্দবোৰ আঁতৰাই পেলালে। সেইটো দুশ্চিন্তা, যি চিন্তাই জীৱনৰ মনৰ পৰা সকলো আঁতৰাই দিলে। ক'ত আছা তুমি? কুশলে আছানে তুমি? তোমাৰ অবিহনে জীয়াই থকাৰ মোৰ কোনো মূল্যই নাইকিয়া হৈ গ'ল। আজি নিশব নীৰৱতা, ক'তনো লুকাই আছা? কেতিয়ানো দেখা দিবা? তাক লৈ সদায় শংকিত হওঁ মই। তোমাৰ বাবেইতো প্ৰতিদিনে কষ্ট কৰি গৈছোঁ, কিন্তু কিয় কিয় আজি তোমাৰ কাৰণে মই কষ্ট খাবলগীয়া হয়? কিয়? এয়াই নেকি ভালপোৱাৰ প্ৰতি থকা মৰম দৰদ? এয়াই নেকি মোৰ প্ৰতি থকা মৰম? কিমাননো কম, কিমাননো শুনিবা? এৰি থৈ গলাই যেতিয়া, এতিয়াতো উভতি অহাৰ কোনো এতিয়া আৰু নকওঁ দিয়া। তুমি য'তেই থাকা তাতেই সুখেৰে থাকা। মোৰ কোনো আপত্তি নাই, তুমি যেনেকৈ ভাল পোৱা তেনেকৈ কৰা। ইতি তোমাৰ মৰমৰ জান। আশা কৰোঁ তুমি আকৌ এবাৰ মোৰ জীৱনলৈ ঘূৰি অহাৰ সুযোগ বিচাৰি ল'বা। আশাৰে।